মা, মই দেশৰ বাবে জন্মিছিলোঁ। মা, তই বেয়া নাপাবি, মই ঘৰলৈ উভতি আহিব নোৱাৰিলোঁ। দেশৰ বাবে শ্বহীদ হোৱা অসমৰ সন্তান দীনেশ শৰ্মাৰ মনৰ কথাৰে আজি আমাৰ প্ৰতিবেদন। বহুত দিনেই হ'ল মা, মোৰ ঘৰখনলৈ মনত পৰি আছিল, কিন্তু মই যাবলৈ ছুটি পোৱা নাছিলোঁ। আমিবোৰে ঘৰত যাবলৈ বহুত চেষ্টা কৰোঁ মা, কিন্তু আমিবোৰে যদি ঘৰত যাওঁ, আকৌ দেশখনৰ সুৰক্ষা কোনে কৰিব বাৰু? এই ভাৰত পাকিস্তানৰ যুদ্ধত মোৰ যদিও মৃত্যু হৈছে, তই চিন্তা নকৰিবি মা, মোৰ লগৰবোৰে দেশখন সুৰক্ষিত কৰি ৰাখিব। ভাৰতৰ এটা অপাৰেশ্যন যাৰ নাম দিয়া হৈছিল সেন্দুৰ, য'ত মই আৰু মোৰ লগৰ বহু কেইজনেই গৈছিল মা। তহঁতে নাকান্দিবি, তহঁতে কান্দিলে মোৰ আত্মাই কেতিয়াও শান্তি নাপাব। মোৰ পত্নীৰ সেই শিৰত থকা সেন্দুৰকণ তাই জানো আকৌ ল'ব পাৰিব মা? মা, তই চাগে বাট চাই আছিলি তোৰ সন্তান আকৌ সেই ঘৰখনলৈ ঘূৰি আহিব বুলি। ভাবিছিলি চাগে তই বনোৱা ভাত তোৰ সন্তানে আকৌ আহি এবাৰ খাব। মা, আৰু মই কেতিয়াও ঘূৰি নাহোঁ। মোৰ মৰমৰ মা, তোমালোকে আৰু মোৰ বাবে বাট চাই থাকিব নালাগে। মই তোমালোকক এৰি বহু দূৰলৈ গুচি আহিলোঁ। মোৰ পত্নীক তুমি নিজৰ ছোৱালীৰ দৰে ৰাখিবা, আৰু তাইক তুমি ক'বা মোক যাতে তাই কেতিয়াও বেয়া নাপায়। তাইক তুমি ক'বা তোমাৰ স্বামী দেশৰ বাবে শ্বহীদ হৈছে, সেই সৌভাগ্য সকলোৰে নাথাকে। মা, অ' মা, তই বাৰু শুনিছনে মোৰ কথাবোৰ?